নদীত গা ধুবলৈ যাওঁতে সাৱধান, যিকোনো মুহূৰ্তত ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি। সাৱধান হওক খাল বিল বা নদীত গা ধুবলৈ যোৱা লোকসকল, কিয়নো এইবাৰ এক ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লগা হৈছে এগৰাকী ব্যক্তি। সামাজিক মাধ্যমত দুমুখৰ গতিত ভাইৰেল হৈ পৰা এই ভিডিঅ'টোলৈ মন কৰক। প্ৰথমে নদীত গা ধুবলৈ গৈছিল এইগৰাকী ব্যক্তিজন এখন নাৱেৰে গৈছিল নদীত গা ধুবলৈ, আৰু এনেদৰে নদীত গা ধুই থকা অৱস্থাতেই হঠাৎ ব্যক্তিজনৰ ওচৰত আহি পাইছিল এটি ঘৰিয়াল। কিন্তু তেওঁ ভাবিছিল হঠাৎ তেওঁৰ ওচৰত ডাঙৰ মাছ এটা আহিছে, আৰু হঠাৎ যেতিয়া পানীৰ পৰা উঠাব বিচাৰিছিলে তেতিয়া গম পালে যে এয়া ঘৰিয়াল, যিটো এক ভয়ংকৰ দৃশ্য। আৰু মুহূৰ্তৰ ভিতৰতে যেন প্ৰাণ ৰক্ষা পৰিল ব্যক্তিজনৰ। বৰ্তমান সময়ত এই ভিডিঅ'টো সামাজিক মাধ্যমত বন জুইৰ দৰে ভাইৰেল হৈ পৰিছে। সাৱধান হওক বিল খাল বা নদীত গা ধুবলৈ যোৱা লোকসকল, যিকোনো মুহূৰ্তত এনেধৰণৰ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনিও।